গোসাঁই ভেটি। এই গোসাঁই ভেটিৰ পৰাই জলদেৱতাই ছোৱালী দিতিক বিয়া পাতিছিলে। আৰু এই বাঁহজোপা বহু বছৰৰ পুৰণা বাঁহ, এতিয়া পানীৰ মাজত আছে। ইয়াৰ কাহিনীটো হ'ল কি, এটা সময়ত গোসাঁই পৰিয়ালত মানে খুব ধৰণৰ উৎপতীয়া ছোৱালী এজনী মানে জন্ম হ'ল। দেউতাকে ক'লে গোসাঁই ঘৰতনো এনেকুৱা ছোৱালী থাকেনে, নে এজনী দিহিঙত দি দে। তাৰপাছতে কোনো মাতৃয়ে নিজৰ গৰ্ভজাত সন্তান মানে পানীত দিব নোৱাৰে বা নেপেলায়। ছোৱালীজনী লাহে লাহে ধুনীয়া হ'ল, দেখনীয়া হ'ল। তেতিয়া জলদেৱতাই জল কৰে মানে সপোনত দেখুৱালে যে ছোৱালীজনীক সৰুতে মোক দিম বুলি কৈছিলা নহয়, এতিয়া মোক ছোৱালীজনীক দিব লাগে। দিবলৈ অমান্তি হোৱাৰ কাৰণে একে নিশাই ইয়াৰ আগত আৰু এখন মেবিল আছে, সেই মেবিলখন খান্দিলে। পৰিয়ালটো তাত আছিলে, তাৰ পৰা আহি পেলাই ইয়াত ল'লেহি। ইয়াতো সেই একেই ধৰণৰ হ'ল। ইয়াতো দিবলৈ অমান্তি হোৱাৰ কাৰণে একে নিশাই জলদেৱতাই এই চাৰিওফালে 650 বিঘা এলেকা পানীৰে মেৰ খাই খান্দি ধৰিলে আৰু এই ঘৰটোকো মেৰিয়াই ধৰিলে। সেইকাৰণে একে নিশাই চাৰিওফালে মেৰ খাই ধৰি জলদেৱতাই খনাৰ কাৰণে এই বিলখনৰ নাম হ'ল মেৰবিল। আৰু ইয়াত গোসাঁই থকাৰ কাৰণে, গোসাঁই ঘৰ লোৱাৰ কাৰণে এই বাঁহজোপাৰ এলেকাটো হ'ল গোসাঁই ভেটি। তাৰপিছতে ছোৱালী নিবলৈ যেতিয়া মান্তি হ'ল, ছোৱালী দিলে। ছোৱালী লৈ যাওঁতে পুনৰনাও উপনাও লৈ পেলাই ভুমুক ফুটি, এটা নতুন পানী ভুমুক ফুটি পেলাই সেই ভুমুকেদি ছোৱালী লৈ গ'ল। সেইকাৰণে আমাৰ এই গাঁওখনৰ নাম মেৰবিল ভুমুকমুখ বুলি কয়। আমি সেইটো নেদেখিলোঁ, কিন্তু তাৰ ইয়াৰ আগৰ যিডোখৰ অকণমান দ ঠাই, সেই ভুমুক যে তাতে আছিলে সকলো মানুহে জানে। আৰু তাৰপৰা এতিয়া আমাৰ এই বিলখন 650 বিঘা আছে। আমাৰ ইয়াৰ মাজৰ লোকেশ্যনটো আমাৰ 933 বিঘা আছে। এনেই মোটামুটি 1555 বিঘা আছে। তাৰে আমাৰ অন্যান্য অনুষ্ঠানৰ কাৰণে কাটকুট কৰি পেলাই আমাৰ 933 বিঘা আছে এই গোটেই হাবিডোখৰ। তাৰপৰা এতিয়া আমি এতিয়া য'ত উঠি আছোঁ, এইটো আমাৰ ৰেষ্টুৰেণ্ট হ'ব। এইটো অপেনিং হোৱা নাই, এতিয়া অপেনিং হ'বলৈ গৈ আছে। আৰু বিলৰ ওপৰত যিমানবিলাক তৰাডুপ দেখিছা, এইবোৰ ভ্ৰাম্যমান দেই। এইটো যেতিয়া বৰষুণ দিবলৈ হ'ব, তেতিয়া এই গোটেই তৰাডুপবিলাক এই ভুমুকৰ ফালে উজাই যাবগৈ। আৰু যেতিয়া বৰষুণ এৰিব, তেতিয়া এই আমাৰ এই পশ্চিম ফাললৈ, এই দিশলৈ ভটিয়াই আহিব। এতিয়া এইকেইদিন চলা নাই, কি কাৰণে পানীটো অলপ শুকাই গ'ল। এই বাঁহজোপাৰ লগত এটা ছাইড এই ডুবটো লাগিছে, সিফালৰ ডুবটো কিন্তু চলাচল কৰি বতাহ দিলে চলি যায়। আকৌ ইয়াৰ এইখন বিলখন বৰ দ। ইয়াৰ আমাৰ এতিয়া এই ডুবটোৰ সিপাৰে এডোখৰ 56 ফুট দ, এই পোনে পোনে ইটো পাৰত দেই। ইফালে তেনেধৰণকৈ 70 ফুট, 75 ফুট, 80 ফুট, এই টাৰ্ণিংটোত আৰু বেছি দ। তাৰপৰা এতিয়া আমাৰ যিকণ মুকলি আছে দেখিছা, এইবোৰ গোটেইবোৰ শৰালি হাঁহ, শৰালি হাঁহে ভৰ্তি হৈ আছে। ক'লা ক'লা যিমান মানে অলপ কলপাত পকা নিচিনা যিমান দেখিছা, এইবোৰ চব শৰালি। আৰু যিজনী নীলা ঠোঁটটো ৰঙা দেখিছা, সেইবিলাক হ'ল কামচৰাই। তোমাৰ সোমাই আহোঁতে তোমালোকে প্ৰথম অংশত দেখিছা চাগে, দেখিলোঁ কামচৰাই। তাৰপাছতে আমাৰ এইটো ৰেষ্টুৰেণ্টটো এই সন্মুখৰডোখৰ আমাৰ এইটো তুমি ফটো ল'বৰ কাৰণে বা বিশেষ ব্যক্তি আহিলে তাত উঠি চাহ খাবৰ কাৰণে এডোখৰ প্লেচ হ'ব। আমি এইটো চাৰিওফালে এটা হেৰি কৰিম, আপোনাৰ পাৰ্লিং থাকিব। এই উঠিবৰ কাৰণে আমাৰ খটখটি আছে আৰু মুকলিকৈ ইয়াত বহি পেলাই চাহ ভাত খাব পৰা হ'ব। আৰু আমাৰ এখন ইয়াত এটা হেৰি হ'ব, এখন এটা টিভি এইটো মানে যিটো আমাৰ নেশ্যনেল জিঅ'গ্ৰাফিত যে পানীৰ তলত কি গৈছে গোটেইবিলাক বস্তু চাব পাৰি, তেনেকুৱা ধৰণে আমাৰ এটা ব্যৱস্থাটো থাকিব। আৰু এইটো আমাৰ DPRটো যথেষ্ট ডাঙৰ। তো আমাৰ এখন কমিটি এখন আছে, ধুনীয়া ডাঙৰ কমিটি এখন আছে। ইয়াৰ কমিটিখনৰ সভাপতি মণিমাণি গগৈ সভাপতি, ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ কাৰ্যকৰী সভাপতি, জিতেন নেওগ, কৈলাশ গগৈ ইয়াৰ সচিব। আমি অভাজনো ইয়াৰ এক্সিকিউটিভত আছোঁ, অন্যান্য বিষয়ত আছোঁ। আমি স্থানীয় ব্যক্তি। তেনেধৰণকৈ এখন ডাঙৰ এখন কমিটি আছে। আৰু এতিয়া এই মাহৰ ভিতৰত আমাৰ যিকেইটা কটেজ আছে, কটেজকেইটাৰ লগতে এইখনো ৰেষ্টুৰেণ্টখনো মুকলি কৰাৰ এটা কল্পনা হৈ আছে। আৰু আমাৰ এইফালে দেখিছা, এইটো আমাৰ জুই পাকঘৰ। এই পোনেই এইটো হ'ব আমাৰ গেছৰ পাকঘৰ। এই মাজতো হ'ব কাউণ্টাৰ, আৰু সিফালে হ'ব আমাৰ যিকোনো বস্তু, খোৱা বস্তু কিনি খাব পৰা এখন দোকান থাকিব। আৰু আমাৰ সিফালে আছে 40 কিলোৱাট চ'লাৰ ছিষ্টেমত আমাৰ কাৰেণ্ট ওলাই আছে, এতিয়া ওলাই আছে ধুনীয়াকৈ। আৰু আমাৰ 13খন পেডেল বোট আছে, পেডেল বোটকেইখন এতিয়া নমোৱা হোৱা নাই। আৰু আমাৰ এখন বলেৰো আছে, আৰু দুখন সৰু 4চকীয়া মাজে মাজে ফুলৰ মাজে মাজে চলাব পৰা বেটেৰী চালিত আমাৰ গাড়ী আছে।